গুড মৰ্ণিং সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি দিনটো কি কৰোঁ কি নকৰোঁ আজি দেখাই থাকিম। আজি কালি কৈছিলোঁ ভিডিঅ'ত যে অকণমান গাটো বেয়া হৈ আছিল, গতিকে আজি অলপমান ভাল পাইছোঁ। ভিডিঅ' কৰিম, কি কৰোঁ কি নকৰোঁ দেখাই থাকিম। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দোকানত যাওঁ, ওলালোঁ ঘৰৰ পৰা, দোকানৰ ফালে যাওঁ, এটা বস্তু আনিব লগা আছে। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোক যাতে ছাপোৰ্ট কৰি দিয়ে আৰু নতুন নতুন ভিডিঅ' বনাবলৈ মই উৎসাহ পাম। তেতিয়াহে ছাপোৰ্ট কৰিব, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ। আহি দোকান পাই গ'লোঁ, এতিয়া বস্তুখিনি লওঁ। এতিয়া ঘৰৰ পিছফালে এখন বেৰা দিম আমি। আৰে এই খুঁটিবোৰ পুতি আছোঁ। এইয়া এই ঘৰটো দেখিছেনে? সেইটো ঘৰটো টিংপাতবোৰ ওলাই আছে। সেইটো ঘৰটো। ঘৰৰ পিছফালে আছোঁ, এই ঘৰটো ওলাই আছে পিছফালে দি। এই ঘৰৰ পিছফালে এইখন বেৰা, এইখন দিব লাগে। এইখন বেৰাখন দিয়া হৈ গ'ল। এতিয়া অলপ আহি কিনে বহিছোঁ, ভাগৰো লাগিছে। চাই হওক আপোনালোকে কি কৰোঁ কি নকৰোঁ, চব দেখাই থাকিম দিনটোত কি কৰোঁ কি নকৰোঁ। বহুত ভাগৰ লাগিছে। হাই ফ্ৰেণ্ডছ, আৰু ওলাই আহিলোঁ। বহি কিমান বহি থাকিম এতিয়া, আৰু অলপ ঘৰত থাকি কিনে ব'ৰ হৈ যাওঁ। সেইকাৰণে ঘৰৰ পিছফালে আহি যাওঁ। তাৰপিছত ঘৰৰ পিছফালে বহি কিনে ভালো লাগে, আৰু কি ক'ম, সুন্দৰ কিবা এটা ভাল লাগে। ঘৰৰ পিছফালে দেখাই কালি ভিডিঅ'ত দেখাই পাইছে সৰিয়হখিনি। তাৰপিছত এইফালে দলংখন দেখিছেনে? এইখন দলংখন সন্ধিয়া হ'লে তাতে বহোঁ আমি। ঘৰত আহিলে তাতে বহোঁ, ধুনীয়া আছে। আৰু কি ক'ম, আৰু এটা বস্তু এইফালে দেখিছেনে? এইবোৰ ভেন্দি নতুনকৈ কৰা হৈছে। এইবিলাক ভেন্দি খেতি দেখাম ডাঙৰ হ'লে। ডাঙৰ হৈ লওক, এতিয়া সৰু পোৱালি হৈ আছে। ডাঙৰ হোৱাৰ লগে লগে আপোনালোকক দেখাই আছোঁ। হাই ফ্ৰেণ্ডছ, এদিন ভিডিঅ'ত দেখাইছিলোঁ তিতা কেৰেলা। এইটো খাব লাগে, এইটো বিৰাট ভাল বস্তু হয়। খাবচোন আপোনালোকেও। এইটো আপোনালোকৰ ফালে কি বুলি কোৱা হয়? আমাৰ ফালে তিতা কেৰেলা বুলি কোৱা হয়। আপোনালোকৰ ফালে কি কয় জনাবচোন মোক। এইটো আৰু কোনে এইটো তিতা কেৰেলাটো খাই ভাল পোৱা জনাবচোন মোক। এইবিলাক দেই। ইয়াত সৰিয়হৰ মাজত বহি কিনে কিন্তু খুব ভাল লাগে। কালিও বহিছিলোঁ আৰু আজিও বহিছোঁ অকণমান মৌ-মাখিৰ গুণগুণনি শুনিবলৈ। আৰু যদি কেতিয়াবা আপোনালোকে এইটো চান্স পায়, তেতিয়াহ'লে আপোনালোকেও আহি সৰিয়হৰ মাজত বহিবচোন এনেকৈ। কিবা এটা ভাল লাগিব আপোনালোকৰো। আৰু যদি মই কোৱা কথাষাৰ মিছা হয়, তেতিয়াহ'লে নিজে প্ৰমাণ কৰি চাব। সৰিয়হৰ মাজত কেতিয়াবা অকলে ধুনীয়াকৈ বহিব আৰু মৌ-মাখিৰ যিবিলাক গুণগুণনি সেইবিলাক শুনিবলৈ একান্ত মানে শুনিব। কেনেকুৱা লাগে তেতিয়া নিজে ফিল কৰিব পাৰিব। আৰু যদি চাউণ্ডটো আহিলে হয়, মই নিশ্চয় শুনালোঁ হয়, কিন্তু চাউণ্ডটো নাহে। সেইটোৱে প্ৰব্লেম। নিজে শুনিব পাৰি। চাব আপোনালোকে, একদম মন প্ৰাণ। যদি কিবা টেনশ্যনত আছে, কুল হৈ যাব আপোনাৰ টেনশ্যন, দূৰ হৈ যাব গোটেই। ইয়াৰ পৰা যাওঁ, যাই কিনে গা চা ধুই কিনে ভাতটো খাওঁ। জল্দি যাওঁ, জল্দি ভাত খাওঁ। ভাত খাই কিনে দেখাই থাকিম আপোনালোকক কি কৰোঁ কি নকৰোঁ। এইবাৰ তামোল কেইডাল লাগিছে দেখিছেনে? এইবিলাক নতুনকৈ লাগিছে তামোলবোৰ। এইবিলাক তাৰপিছত এইবিলাক গা চা ধুই আহিলোঁ। এতিয়া ভাত খাম। ভাত গা চা ধুই চিলচিলা হৈ আহিলোঁ। এতিয়া ভাত খাব লাগে।
দেখাই আছোঁ আপোনালোকক কি আজি বনাইছোঁ মই। ভাতটো খাওঁ জল্দি লগ পাই আছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। নেক্সট ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে বাই বাই।